function in the park. জুৰিয়ালিকা দেখিছে, মনৰ কামনা পূৰ্ণ হওক সকলোৰে, সেইকাৰণে দেখুৱাই দিছোঁ। মানুহগৰাকীয়ে ভাপত দিয়া পিঠা, টেকেলি পিঠা বনাই পনীৰ কৰিব আহিলে প্ৰায় খাওঁ, ভোক লাগি যায় নেকি। মাজতে জুবিন গাৰ্গে আহি টিমটোৱে আহি ফুটবল খেলি গৈছিলে। এইফালৰ পৰা আহিলোঁ, ইণ্ডাষ্ট্ৰি কমাৰ্চ এইখিনি পালোঁ এটা। এই মানুহগৰাকী এগৰাকী যে গৈ আছে, এইফালে এখন পাৰ্ক আছে। মই এইটো চাইডে আহি এইটো চাইডৰ পৰা আহিব পাৰোঁ। সেইটো পৰা নাহি মই ফিল্ডখনৰ কিনাৰেদি আহিছিলোঁ যে এই ৰাস্তাটো ওলালোঁ। চিম্বলটো পাব, ওচৰলৈকে যাওঁ ব'লক। ডিফু টাউন হল আগতে আছিলোঁ বুলি নাজানো। এই তাৰাককেইখনৰ ওচৰতে আছে পাৰ্কখনৰ মেইন গেট। এইখনে পাৰ্ক নতুনকৈ বনাইছে। আগতে কফি বাগান বুলি কয়, জংঘল আছিলে, এতিয়া ভাল হৈ গ'ল। সময় পালে মই ভিতৰ ফাললৈ দেখাম, এতিয়া বাহিৰে বাহিৰে চাওঁ। ঘৰলৈ গৈ আছোঁ, খোজকাঢ়ি ভাগৰ লাগিলে। এয়া লোকেল খানা প্লাছ কলকাতাৰ গোন্ধ, ঔষধি গোন্ধ আছে কলকাতাত। এয়া ভাপত দিয়া পিঠা লৈ আহিছোঁ, টেকেলি পিঠা, ষ্ট্ৰীট ফুড।